পুৱাই কাম বন আজৰি কৰি গা পা ধুই এবাৰ আহিলোঁ অকণমান ষ্টাইল কৰি লওঁ মূৰ চুৰ আঁচুৰি লওঁ ভাত পানী সিজাবলৈ আছে তথাপি এতিয়া মানে ওচৰৰ ঘৰৰ মাহী এগৰাকীয়ে তাঁত লগাইছে তালৈ নগ'লে নহয় তালৈ যাম আজি বতৰটো ইমান ডাৱৰীয়া কৰিছে ইমান ডাৱৰীয়া বতৰত মাহী কি যে তাঁত লগাব লৈছে চাদৰ লগাব আমাৰ ইয়াত তাঁত লগাই থাকে হৈছে তোমাৰ সেইকেইটালৈ চাই থকা অকল এনেই 10-15 বাৰ চুলিকেইটা আঁচুৰিব তাৰপিছত আকৌ পচন্দ নহ'ব আকৌ খুলিব তাৰপিছত আকৌ আঁচুৰিব সেই কাম আৰু এফালে ভাত পাতি ৰেডি ভাত পাতি থৈ মই আহিছোঁ মাহীহঁতৰ ঘৰলৈ তাঁতখন লগাইছে তাকে চিঞৰিলে এপাক চাই যাহি বুলি তো ইমান ভালকৈ নাজানো মই শিকিবলৈ কাৰণেহে আহিলোঁ দেই এইফালে আৰম্ভ কৰি দিলে লগালে কি ৰঙা লগাইছে যে অঁ বগা ৰঙা পাৰি দিব হে এইফালে তাত লগাই আৰম্ভ মই দেৰি হৈছে দেই হিমিকা পইচা তুমি কি কৰিলে ফ্ৰী ফায়াৰ অঁ আছোঁ টানি আছে মই ভাতটো তাত লগাইছা আৰু কৈ যোৱা ইফালে মই আহি ৰৈ আছোঁ অকণমান ইমান ৰ'দ বতৰটো ৰাতিপুৱা সময়ত একদম ডাৱৰীয়া কৰিছিলে আৰু এতিয়া অঁ এইবোৰ ল'ৰা কি ক'বা কাম ধান্দা নাই খালি গেমতে লাগি থাকে মাকে যে এনেকৈ তাঁত লগাই আছে অকণমান তাঁত বাতি কৈ দিওঁ সেইবোৰ ধান্দা নাই হে চাল্লা ক'ল গেমৰ পৰা পইচা পাব সিহঁতি অঁ আৰু খানাটো আজি কি খালে গাঁৱৰ ঘৰৰ কাম এনেকৈ আমি প্ৰত্যেকে মিলি জুলি কৰোঁ দেই যোনে পায় সি কৰি দিয়ে মাহে আমাৰ তাত লগালেও মাহী গৈ দিয়ে মাহীহঁতৰ ইয়াতে আমি তাত লগাওঁ দেই তো আজি মই আহিছোঁ মই আহিছোঁ মানে কি অকণমান ময়ো শিকিবলগীয়া আছে বৰ ভালকৈ নাজানো যদিও সেইকাৰণে আহিলোঁ মই মাজত বহি আহি ওলা আৰু ওলা মানে গাড়ী পাতি এই কাম পইচা পাই দিম বুলি ভাবিছোঁ দেই তাৰপাছতে যে নহ'ব তুমি খালা ইয়াত আজি আমাৰ বাইদেউ গাঁও ফুৰি মেলি আহিছে এফালে চফা হোৱাই নাই লেতেৰা হৈ আছে তাইক চাফা কৰিব বাকী আছে তুমি কেলে এনেকৈ কেলে ঘূৰি পাতি কাৰণে হে কি ঘূৰি পাতি নাই নাই সেই চফা কৰি খাই দিছোঁ আৰু উমা দিলে উমা দিলে ইছলাম হাই হেল্ল' দিনটো যে অলপ অলপকৈ ঘূৰি ফুৰা তুমি হে তেতিয়া তুমি দেখা এতিয়া কোচত আহালৈকে কি কাৰণে কেলে কান্দা তুমি দেখিবাচোন মই ল'ব তুমি কান্দিবা নাই তুমি যে দিনটো ঘূৰি ফুৰা তেতিয়া মোৰ মনত নপৰে যেতিয়া ঘৰৰ ভিতৰত আহি তোমাৰ কান্দোন কেলে চি চি তুমি বাবাচোন কি কৰি আছে জি মামা মেগী খাবা মেগী খাবা নেকি অঁ কৈ দিয়া আকৌ তুমি এফালে জিও আহি গ'ল তুমি আহা পতিয়া হাই হাই কৰি থাকা নহয় এফালে জিও আহিলে গাটো ইচি চি চি ৰাম 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 এইফালে কি দেখিছোঁ এয়া কি দেখিছোঁ মই চি চি লাষ্ট পাইছোঁ দেই অৰ্ডাৰ কৰা একদম মাৰ কথা নুশুনে ছোৱালীজনী বেয়া হৈছে অকণমান তাই ইমানেই ঘামুচি ওলাইছে জিওৰ ভালেই মানে কিবা উপায় আছে বাৰু ঘামুচি নোহোৱা কৰিবলৈ জনাবচোন দেই এইফালে আমাৰ বাইদেউক ৰেডি কৰি দিওঁ কাপোৰ কানি পিন্ধাই তাৰপিছত দেউতাকৰ লগত পঠিয়াই দিওঁ ক'ত যায় যাব গাঁও ঘূৰিবলৈ মই নিজৰ কাম কৰোঁ মই আকৌ আহিলোঁ তাঁতখন চাবলৈ লগতে জিউকো নেযাওঁ ক'তো এইফালে আইতা মাহীয়ে তাঁত লগাই আছে অঁ ৰাজ ভৰালেই মই ইয়াক ক'লোঁ নাহিবা দেই বুলি তুমি উৎপাত কৰিবা আহি গ'ল ছোৱালীজনী আজি একো নাই খোৱা নি উৎপাত কোৱা লাইটটো গ'ল এতিয়া গাঁত বোলে যায়
এইফালে দুজনীকে আইতা আহিলে তাঁত লগা চাবলৈ। মোৰ কিনো কাম আছে সেইটো কাৰণে যাওঁ ঘৰলৈ। অকণমান জিৰাই লওঁ, খাই বৈ আজৰি হৈ জিউকো শুৱাই দিওঁ। তাই সেয়া উৎপাত কৰি আছে। জাপি থোৱা কাপোৰবোৰ গোটেই লেতেৰা বেয়া কৰি দিছে, খচি দিছে। তো তাইক খুৱাই লওঁ, তাৰপিছত ওলাই যাম মাক। এয়া গধূলি আমি মাক জীয়েক ওলাই ৰেডি। আমি যাব লৈছোঁ এতিয়া ওচৰৰে দোকান এখনলৈ। অঁ এইফালে সিদা কি আনিলে? ক'ত ৰুব? এইখিনি ৰুব আকৌ, গৰুৱে খাব পাৰিব। হে কি কিনিলে নেকি? কিনি আনি নাই, গাঁৱৰ পানী। অঁ ফ্ৰীকে ধুনীয়া ৰুই দিয়ক। দুজোপা আনিছে নেকি? আৰু লৈ আহিব লাগিছিলে। আৰু নোৱাৰিলে, গ'লে নোৱাৰিলোঁ, সেইখিনিকে আনিছোঁ। ঠিকে আছে। আমাৰ মামাটো কি কৰিছে? কৈ দিয়ক আকৌ, মই আজিকালি ব্লগ বনাওঁ যে, লাইক চাইক কৰিবলৈ কৈ দিয়ক আকৌ। অঁ মামা 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 মাতি দিয়াচোন। মামা মামা কৈ দিয়াচোন। মামা হয়, মামা মামা। কলপুলি আমি ডাঙৰ হ'লে খাম, কৈ দিয়া। আমি কল খাম দেই। অঁ ডাঙৰ হ'লে ঠিক আছে। অঁ ঠিক ক'ত গৈছিলি? অঁ হ'ব, বেয়া কথা আছে দেই। এইফালে আমি ওলাই গৈছোঁ। আপেল নাপায় ভিডিঅ' আমাক লাগিছে আজি। ব্লগত দেই উঠিছাহি। অঁ 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 তাহাঁতিকেইটা লাইক দিবি দেই। অঁ ঠিক আছে। অঁ গাঁৱৰে পোৱালিখিনি ইমানেই ভাল পায়, একদম দিনটো সিহঁতৰ লগতে আহাচোন। তুমি কেমেৰাটো ধৰি দিয়া। এইফালে তেখেত নাহে, কি যে কৰি আছে। জল্দি আহা আকৌ, কি যে কৈছা, গধূলি হৈ যাব। সঁচাকৈ দেই। বাইদেউ মই নাযাওঁ, যোৱা। কিমান যে ধুনীয়া লাগিছে চোৱাচোন। কিনো কৰিম, অকণমান ভাবিলোঁ ব্লগ এটা বনাই মেলি আহোঁগৈ। তাৰপিছত ক'তনো যাবি, নিজৰ ৰাস্তাটো বাহিৰে বেলেগ ঠাই যাব ভাগ্যই নাই যে। তই যাওঁ মাংস দোকানৰ পৰা আহোঁগৈ অকণমান। হে হৈ গ'ল ন? লোৱা লোৱা কিবা ভিডিঅ' বনাবলৈ জিউটিকে ইমানেই লাজ কৰে মোবাইলত ওলাবলৈ। তথাপিও মই জোৰ কৰাৰ কাৰণে আজি উপায় নাপায় মোৰ লগত ওলাই আহিছে। মই ক'লোঁ গধূলি হৈছে, ব'লাচোন এপাক ফুৰিও আহোঁগৈ, লগতে বজাৰ কেইটামান আছে কৰি লওঁ। তুমি মোক ফোনটো ধৰিবা, তুমি ভিডিঅ'ত ওলাব নালাগে। তেতিয়াহে জোৰ কৰাৰ পিছত ওলাইছে ভিডিঅ'ত মানে কি আৰু মোবাইলটো ধৰিবলৈ আৰু ফুৰিবলৈ। লগতে পোৱালিবোৰ থাকেই নহয় ৰাস্তালৈ, মই ওলাই আহিবই নাপাওঁ। যিদিনাখনৰ পৰা গম পাইছে যে মই ব্লগ বনাওঁ, সিহঁতে মোক দেখিলেই হ'ল আৰু ব্লগ নবনাই নেকি বুলি যি চিঞৰ মাৰে। সিহঁতৰ লাজতে মই মোবাইল হাততেই নলওঁ। তো উপায় নাই, তথাপিও ল'ব লাগিব ৰিলচ বনাবলৈ বা ভিডিঅ' কেতিয়াবা মন গ'লে বনাবলৈ। সেয়েহে আজি জিউ দেউতাকক ক'লোঁ যে তুমি ফোনটো লোৱা, যে তুমি মোক ভিডিঅ' বনাই দিয়া। একো নহয়, লাজ কৰি কি লাভ। তেতিয়া উপায় নাপায় মোবাইলটো লৈ আৰু বেচেৰা এনেকৈ আমাৰ পিছে পিছে মোবাইল লৈ লৈ আহি আছে আৰু। নায়েই যিহেতু, সেইকাৰণে মই নিজৰ গাঁওখনকে দেখুৱাই থাকোঁ। এইফালে আমাৰ ছাৰে দেৰি কৰি আছে জিউক লৈ। সোনকালে আহক ছাৰ। ওচৰৰে মামা এজনক লগ পালোঁ, তেখেত কামৰ পৰা আহি আছে। সেয়ে ভাগৰ জুগৰ আহিলে গম পায় আৰু অকণমান দৰৱটো লাগেই সন্ধিয়া সময়ত। তো খাই বৈ আহি আছে, সেইটো কাৰণে আমি অকণমান ধেমালি কৰিলোঁ। কৰি মেলি তেখেত আৰু গ'ল। ওচৰৰে হয়, বৰ বেছি দূৰ নহয়। দেখি আছে চাগে অলপ অলপ মিহিমিহিকৈ ঘৰবোৰ ওলাই আছে। তো তাৰেই হয়। সেই সুধিছোঁ লোকেল গাহৰি চাহৰি কিবা পায় নেকি বুলি। তো আজি বোলে কটা নাই। আৰু ইফালে আমাৰ ছাৰক আজি ভিডিঅ'ত উলিয়াই দিলোঁ। 2 দিন থাকিব ঘৰত, তাৰপিছত আকৌ যাবগৈ। ছুটি নাই, সেইটো কাৰণে মই তেওঁক ধেমালি কৰি আছোঁ যে তুমি চাগে পূজাত এবাৰ গুৱাহাটীতহে ছোৱালী লৈ ঘূৰিবা ন বুলি। যি হাঁহিছে এনেকৈ সেইবিলাক ধেমালি বাৰু আমাৰ ঘৰতো হৈ থাকিব আৰু ভাল লাগে। বহুত দিনৰ মূৰত, এমাহ কেতিয়াবা 2 মাহৰ মূৰত আহে যিহেতু। সেয়ে আজি ক'লোঁ ব'লাচোন ওলাই যাওঁ, দুয়োটা লগ হ'লেহে অকণমান ওলাই যোৱা হয়। আহি পাই মই ক'লোঁ যে এইখিনি ঠাইত মানুহ নাই, মোক ৰিলচ বনাই দিয়াচোন, ঠাইডোখৰো ভাল লাগিলে। তো তেখেতে ৰিলচ বনাই দিলে মোক বাৰু, নবনোৱাকৈ নাথাকে। আৰু এটা কথা, মোৰ ইউটিউবৰ চেনেলটো খুলিবলৈ মন নাছিলে, মানুহজনৰ জোৰ কৰাৰ কাৰণেহে মই খুলিছোঁ। তেখেতে পিছে মোবাইলত ওলাবলৈ বেয়া পায় আৰু মোক কিন্তু জোৰ কৰি থাকে যে তুমি ৰিলচ বনোৱা বা ব্লগ বনোৱা বুলি। সেইটো কাৰণে ভালো লাগে, কোনো কথাত বাধা নিদিয়ে আজিলৈকে। তো এইবিলাক কৰি থাকোঁতে আন্ধাৰেই হ'বলৈ হ'ল। মোৰ খোকা খোন্দাকৈ আহি দেখিছোঁ সেইফালে কাম লাগি আছে। তো কাম লগা দেখি আমি ৰ'বলগীয়া হ'ল। ৰাস্তাটোৰ মাজতে গাড়ীখন আছিলে। দোকান পাবলৈ এতিয়াও সময়েই আছে। এইফালে কাম লাগি আছে, বৰ কষ্ট কৰি দেই মানুহবোৰ। আৰু ৰাস্তাটো যেতিয়াৰ পৰা বনাইছে খুবেই ভাল হৈছে। অসুবিধা হয় ল'ৰা ছোৱালীবিলাকৰ কাৰণে, স্কুল যোৱা, লগতে বেমাৰীবিলাকৰ কাৰণে। অন্য বাৰু একো নাই, ভাল মানুহ যাব পাৰিছিলে হয়।
কিন্তু এতিয়া ভাল কৰিলে ৰাস্তাটো, যিহেতু ভালেই লাগিছে। তো মই অকণমান সময় আমি ৰাস্তাটো বনি আছে, তো কামত লাগি আছে। মই সেইটো কাৰণে অকণ ভিডিঅ' এটা বনাই দিলোঁ আৰু পতাপত। গাড়ী লাইটৰ ৰঙা লাগিছে, মানুহজনী টেষ্ট নাই গাড়ী লাইট। ৰাস্তাটো যেতিয়া বেয়া হয় কেতিয়া যে ভাল হ'ব নিচিনা লাগিছিলে, আৰু এতিয়া ফাইনেলি ভাল হৈ গৈছে। আধা আছে বাকী বনাবলৈ। এই ৰাস্তাটো যে বনিলে কেনেকুৱা লাগিছে? ভাল লাগিছে নাই তোক? মোক যে বৰ ভাল লাগিছে দেই। চাইকেলৰ আগ চকা দাঙি দাঙি চলাবি দেই তই। গধূলি হৈ গৈছে, বেছি দেৰি ভিডিঅ' বনাবলৈ নোৱাৰিম দেখোন, দেৰি হৈছে। মায়ে গালি দিব, ঘৰ সোনকালে পাবগৈ লাগিব। গম পাই আহি দেখিছোঁ যে অকণমানি ভণ্টি এজনীয়ে নতুনকৈ দোকান এখন খুলিছে চাগে। বহুত দিনেই হ'ল মই এইটো ছাইডলৈ অহা নাই, সেইটো কাৰণে গম নাপাওঁ যে ইয়াত কি আছে। তো তাই আজি বেছি দিন হোৱা নাই চাগে দোকানখন দিয়া। তো মই এনেকৈ দি আছে যে তাই নিজেই ইমান কষ্ট কৰি উপাৰ্জন কৰা দেখি মনটোকে ভাল লাগি গ'ল। আমি বহুতে কি কৰোঁ, লাজ কৰোঁ ন এনেকৈ সৰু সুৰাকৈ দোকান দিবলৈ। এইখন দোকান কিবা বহুতে খাবলৈও টান পায়। তো মই ভাবিলোঁ যে আমাৰ লগত অহা পোৱালিটোক ক'লোঁ যে তই খাবি নেকি, ব'ল খাবি বুলি। সেই তাক লৈ সোমালোগৈ, আৰু জীউৰ দেউতাককো ক'লোঁ লৈ দিয়াচোন তুমি কিবা এটা। আমাৰ জীউৱে তাইক কিন্তু ভালকৈ চাইছে দেই, কিতাপ ফলাৰ কাৰণে। জীউৱে যেতিয়া কিতাপ এনেকৈ জীউক দিওঁ, মানে কিতাপ পঢ়ি থাকিবলৈ, তাই পঢ়িবলৈ বয়স হোৱা নাই যদিও দিওঁ, তাইক কওঁ যে কিতাপ নাফালিবা দেই, বেয়া কথা। তো বাইকগৰাকীয়ে কিতাপ ফালা দেখি ভণ্টিজনীয়ে, তো তাই ভালকৈ চাইছে যে তাই ফালিছে। আজি মায়ে তাইক কিয় বাধা দিয়া নাই বুলি চাগে জীউৱে ভাবিছে দেই। তো এবাৰ দেউতাকলৈ চাইছে, এবাৰ সেই দেই। মই কিন্তু বিৰাট ভাল পাওঁ জ্বলা চলা খাই। তাতে ডাৱৰীয়া বতৰ হ'ব লাগে, গোটা গুটি দিছিলোঁ। মানুহ 3টা, গতিকে ইমান মাংস সৰহকৈ নি লাভ নাই, কমকৈ আনিবা। অকণমান চিপচ হ'বও লাগে, ইমান সৰহ নি পেলনি যাব নাই নহয়। মোৰ বিয়াত চিপচ। তো আমাৰ চাৰিওফালে বজাৰ কৰি আছে, আৰু আমি মানুহ একেবাৰে ৰৈ আছোঁ। হাই কৰি দিয়াচোন জিউ। হেল্ল' হেল্ল', হাই। জিউ শিকাইছোঁ অলপ চলপ, তাইও কেতিয়াবা বনাব পাৰিব বুলি। কাটি বহি আছে মানুহ কেইজনমান। সেইফালে দোকান, ইয়াত দোকান। ভালেই জিউ। চোৱা স্মাইল এটা দি দিয়াচোন, স্মাইল এনেকৈ দি হ'ব বাবা, স্মাইল দি দিছে আমাৰ জিউ। তাই ফুৰিব আহিলে ইমানেই ভাল পাই, ক'ব নোৱাৰা হৈছে। নকৰিবা আকৌ, সেইটো নেৰুৱাবাচোন, ইমান ধুনীয়াকৈ দি থৈ আহিছোঁ। এনেকুৱাই কৰে যেতিয়া গম পাই যায় যে মোৰ কিবা এটা লাগি আছে বুলি। মই যেতিয়া ক্লিপ লগাওঁ তাইক গম নোপোৱাকৈ মনে মনে লগাই দিওঁ, যেতিয়া গম পাই তেতিয়া এনেকৈ এৰুৱাই দিওঁ। কি যে ছোৱালী হ'ল। কিমান লৈছা? কি লৈ? ঠিক আছে। কেনেকৈ কি শাক চব্জিৰ বজাৰ কৰি হৈ গ'ল। এবাৰ আহিলোঁ গেলামালৰ দোকানলৈ। এইখনেই দোকান আমাৰ গাঁৱত ডাঙৰ বুলি ক'ব পাৰি। ডাঙৰ মানে কি, ইয়াত কাপোৰো বিকে, লগতে গেলামালৰ বস্তু যিকোনো হ'লেও পোৱা যায়। মোৰ অলপ সেই সৰু সুৰা বজাৰ কেইটামান আছিলে, সেই কৰি লওঁ বুলি একেবাৰতে সোমালোঁ। লগতে আন্ধাৰো হৈ আহিছে। এইফালে আহি দেখিলোঁ দিনত পোৱালিকেইটা, এতিয়া আকৌ সিহঁতিও দোকানলৈ আহিলে। আহি মোক দেখি আকৌ জোকাৰিছে, ভিডিঅ' বনাই আছোঁ ন বুলি। তাকে মই সিহঁতক ভিডিঅ'টোত উলিয়াই দিছোঁ। আৰু এইফালে দাদাজনে বস্তু দিয়াত ব্যস্ত। আৰু আমাৰ জিউ যেতিয়াৰ পৰা দেউতাক আহিছে ঘৰলৈ, নক'বই আৰু, তাই দেউতাকৰ লগে নিয়ে। এইফালে দেউতাকৰ ইটো লাগে সিটো লাগে এনেই দেখুৱাই আছে, কিন্তু কোনটো কি বস্তু তাই ভালদৰে গমেই পোৱা নাই। মোৰ লগ যিমান নলয়, দেউতাকৰ লগ সিমান লয়। এই দেউতাক অহা দেখি আজি উৎপাত তাইৰ। লগতে ফুৰাবলৈও লৈ আহিছে। মই কিন্তু এনেকৈ কিবা দোকানলৈ বা কিবা কামত যদি বাহিৰলৈ যাওঁ, মই তাইক লগত ইমান লৈ নাযাওঁ। তাই মাৰ লগ লৈ, মাৰ লগতে খুব বেছি সময় কটায়। তো আমিও সেই বজাৰ কৰি যিমান সোনকালে পাৰোঁ আজৰি হৈছোঁ। এইফালে বজাৰৰ পৰ্ব সামৰণি মাৰিয়ে দিলোঁ, মাৰি গ'ল। আজি তাতে আমাৰ আইতাৰ গাটো বৰ এটা ভাল নহয়, সেয়ে মনটো ভাল লগা নাই। ঘৰত কাৰোবাৰ যদি অসুখ হয় বিৰাটেই দুখ লাগি থাকে, আৰু ভাল নালাগে। যিহেতু আইতাৰ বয়সো হৈ আহিছে, দৰৱ খাই খাই সেয়ে বেছি গাটো বেয়া কৰিছে। বিচনাত আজি পৰি গৈছে। লগতে আমাৰ জীউৱে আইকক ইমানেই ভাল পায়, আইক আজি বিচনাত শুই থকাৰ কাৰণে তাই আইকৰ ওচৰলৈ গৈ মৰম কৰিছে, ক'ত চুমা খাইছে। এনেকৈ আইকৰ লগত মৰম চেনেহ কৰি থকা মই ভিডিঅ' এইটো কাৰণে কৰিলোঁ যে ডাঙৰ হ'লেও তাইও চাব পাৰিব যে তাইৰ আইক কেনেকুৱা আছিলে, বা তাইৰ আইকৰ লগত কিমানটো মানে মিল বা কিমান মৰম চেনেহ আছে। সেইবোৰৰ বাবে মই ভিডিঅ'টো এনেকৈ কৰি ৰাখিলোঁ। নহ'লে মোৰো মন নাযায় বাৰু দিয়কচোন, বেমাৰী এগৰাকীৰ মুখৰ আগত এনেকৈ মোবাইলটো লৈ ভিডিঅ' বনাই থকাটো। দুখ লাগে ন, সৰুকালৰ কথা মনত পৰি যায় এনেকৈ যেতিয়া দেখোঁ তেতিয়া।
সোনকালে ভাল হৈ যাওক আৰু সেয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আইতাক চাবলৈ ওচৰৰ মামী এগৰাকী অহা দেখি যিটো উৎপাত, তাই বিৰাট ভাল পায় ঘৰলৈ কোনোবা আহিলে। আৰু ৰাতিপুৱা শুই উঠিয়ে তাই কিন্তু ওচৰৰ ঘৰত মাহী এগৰাকী আছে, মাহীৰ ঘৰলৈ যাবই দিয়ে। তাই ইমানেই ভাল পায়, তাইক লগতে লৈও যায় দেই, যোন আহক। আমি দোকান যাওঁতে মামী অহা বাৰু, মামী যাবলৈ সময় হৈছে হেৰি কৈছোঁ, তথাপিও বহকচোন আমি আহিছোঁহে এতিয়া। নাই, মামী কৈছে ঘৰত কাম আছে। জীওক ইমানেই ভাল পায় চবেই, গাঁৱৰ ঘৰৰ প্ৰত্যেকজনেই ইমানেই মৰম কৰে তাই, সেইটো কাৰণে দিনটো ঘৰত নাথাকি ঘূৰিয়ে ফুৰে ওলো তলো কৰি। এইফালে আহি কাপোৰ কানি সলাই মুখ হাত ধুই আজৰি হ'লোঁ। অকণমান সন্ধিয়া হৈ গ'ল যিহেতু, সেইটো কাৰণে বৰ বেছি দীঘলীয়া ব্লগ নবনালোঁ। এতিয়া চাহ বনাওঁগৈ, চাহ বনাই ভাত পানী যোগাৰ কৰিব লাগিব, যিহেতু আইতাৰ গাটো ভাল নাই। সেইটো কাৰণে ভিডিঅ'টো আজি ইমানতেই সামৰিলোঁ। ভাল লাগিলে লাইক কৰিব সকলোৱে, কমেণ্ট কৰি জনাব।